নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। আজিৰ ভিডিঅ'টোত পাতিব বিচৰা বিষয়টো হৈছে পাৰফেকশ্যন, যাক অসমীয়াত আমি নিখুঁত বুলি কওঁ। আপোনালোকে মন কৰিব বন্ধু বান্ধৱীসকল, কিছুমান মানুহ আছে যিসকলে কয় যে অমুক মানুহজন পাৰফেক্ট, তমুক মানুহজন পাৰফেক্ট, অমুকে অমুক কামটো পাৰফেক্টলি কৰিছে, তমুকে পাৰফেক্টলি সেই কামটো কৰিছে, গতিকে আপুনি কিয় কৰিব পৰা নাই। বন্ধু বান্ধৱীসকল, মই ভাবোঁ যে ইংৰাজী যি পাৰফেক্ট শব্দটো, পাৰফেকশ্যন বা পাৰফেক্ট যিটো শব্দ, এই শব্দটো মানুহৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব নোৱাৰি। আপোনালোকে কোনো বস্তুৰ ক্ষেত্ৰত, অৰ্থাৎ নিৰ্জীৱ কোনো পদাৰ্থৰ ক্ষেত্ৰত আপুনি যদি পাৰফেক্ট শব্দটো প্ৰয়োগ কৰে তেন্তে সেইটো শুদ্ধ হ'ব বুলিয়ে মই ভাবোঁ। ধৰি লওক, আপুনি যদি কয় যে ঘৰটো বহুত পাৰফেক্টলি সজাইছে বা গাড়ীখনৰ ডিজাইনটো পাৰফেক্ট, তেনেকুৱা কথাৰ ক্ষেত্ৰত নিশ্চয় পাৰফেক্ট শব্দটো প্ৰয়োগ কৰিব পাৰে। কিন্তু মই ভাবোঁ যে মানুহৰ ক্ষেত্ৰত পাৰফেক্ট শব্দটো বা পাৰফেকশ্যন প্ৰয়োগ কৰাটো উচিত নহয়, কাৰণ কোনো মানুহেই পাৰফেক্ট হ'ব নোৱাৰে বুলি মই ভাবোঁ। মানুহ মাত্ৰেই ভুল। মানুহ হৈছে দুখ গুণৰ সমষ্টি। মানুহৰ যেনেকৈ এজন মানুহৰ ভাল দিশ থাকে তেনেকৈ বেয়া দিশো থাকে। আমাৰ প্ৰত্যেকৰে আছে, আপোনাৰ মোৰ সকলো মানুহৰে ভাল আৰু বেয়া দুইটা দিশ আছে আৰু এইটো থাকিবই। আপোনালোকে যদি ইতিহাসৰ পাত লুটিয়াই চায় তেন্তে দেখা পাব যে পৃথিৱীত যিমানবোৰ বিখ্যাত মনীষী বৰেণ্য ব্যক্তিৰ জন্ম হৈছে, সকলোৰে কম বেছি পৰিমাণে দুখ গুণ আছিলে। উদাহৰণস্বৰূপে আমি আমাৰ জাতিৰ পিতাৰ কথাই ক'ব পাৰোঁ। জাতিৰ পিতা মহাত্মা গান্ধী, মহাত্মা গান্ধীয়ে সৰু কালত, যেতিয়া তেওঁ সৰু আছিল, যেতিয়া তেওঁ ছাত্ৰ অৱস্থাত আছিল, তেতিয়া তেওঁ ধূমপান কৰিছিল আৰু পিছত তেওঁ ধূমপান কৰাটো ভুল আছিল বুলি স্বীকাৰ কৰিছিল আৰু সেয়া পিছত তেওঁ তাৰ বাবে অনুতপ্তও হৈছিল। গতিকে জাতিৰ পিতা মহাত্মা গান্ধীয়ে যেতিয়া ভুল কৰিছিল জীৱনত, তেন্তে আপুনি মই কোন? আমি সাধাৰণ মানুহ। গতিকে বন্ধু বান্ধৱীসকল, মই ভাবোঁ যে পাৰফেক্ট যিটো শব্দ, এই শব্দটো মানুহৰ ক্ষেত্ৰত প্ৰয়োগ কৰিব নোৱাৰে। কোনো বস্তুৰ ক্ষেত্ৰত, নিৰ্জীৱ পদাৰ্থৰ ক্ষেত্ৰত আপুনি নিশ্চয় পাৰফেক্ট শব্দটো ব্যৱহাৰ কৰিব পাৰে, সি যুক্তিসংগতো হ'ব বুলি মই ভাবোঁ। কিন্তু মানুহৰ ক্ষেত্ৰত পাৰফেক্ট শব্দটো সঠিক হ'ব বুলি মোৰ মনে নকয়। পাৰফেক্ট শব্দটো আচলতে কেতিয়াও সঠিক হ'ব নোৱাৰে, কাৰণ আমি যেতিয়া মানুহ হিচাপে জন্মগ্ৰহণ কৰিছোঁ, আমাৰ ভাল বেয়া দুইটা দিশেই থাকিব। দুখ গুণ, এজন মানুহৰ যেনেকৈ 10টা ভাল গুণ থাকিব, তেনেকৈ 3-4টা হ'লেও বেয়া দিশো থাকিবই। গতিকে আমি সেই কথাটো স্বীকাৰ কৰিব লাগে। যিসকল মানুহে কয় যে অমুকে অমুক কামটো পাৰফেক্টলি কৰিছে, তুমি কিয় কৰিব পৰা নাই, তো মই ভাবোঁ বন্ধু বান্ধৱীসকল, তেওঁলোকক আমি ক'ব লাগে যে পৃথিৱীত ইতিহাসৰ পাত লুটিয়ালে আপুনি বহুত এনেকুৱা বিখ্যাত ব্যক্তি পাব যিসকলে জীৱনত ভুল কৰিছে, সেই ভুলৰ পৰা শিক্ষা লৈছে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত উজ্বলি উঠিছে। গতিকে পাৰফেক্ট শব্দটোৰ আমি মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ নকৰাই ভাল বুলি মই ভাবোঁ। আৰু যদি আপুনি মানুহৰ ক্ষেত্ৰত পাৰফেক্ট শব্দটো ব্যৱহাৰ কৰে বা কোনো মানুহে নিজৰ প্ৰতিটো কামতে যদি পাৰফেকশ্যন বিচাৰে, তেন্তে তেওঁ কেতিয়াও সুখী হ'ব নোৱাৰিব। তেওঁ মানসিকভাৱে অশান্তিত ভুগিবই লাগিব, কাৰণ মানুহৰ ক্ষেত্ৰত এই শব্দটোৰ ব্যৱহাৰে তেওঁক কেতিয়াও এটা পৰ্যায়লৈ নিয়াত সহায় কৰিব নোৱাৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে এই বিষয়ে কি ভাবে? পাৰফেক্ট শব্দটো আপোনালোকে নিজৰ জীৱনত প্ৰয়োগ কৰিব বিচাৰে নেকি? বা আপোনালোকে মোৰ যিখিনি মতামত মই পাৰফেক্ট শব্দটোৰ ক্ষেত্ৰত আজি ক'লোঁ, এই কথাখিনিৰ লগত আপোনালোক একমত হয় নে নহয় জনাব। বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু যদি পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ বিষয়টোৰ এইখিনিয়ে কথা আছিল পাৰফেক্ট শব্দটোক লৈ। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে পাৰফেক্ট শব্দটোক লৈ আপোনালোকৰ নিজস্ব মতামত কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিছোঁ। আজিৰ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। আজিৰ ভিডিঅ'টোৰ মূল বিষয়টোৱে আছিল এইটো। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।